হেল্ল' ফ্ৰেণ্ডছ, আহক আজি মই আপোনালোকক দেখুৱাম সাত বিহুৰ সাত খেকি কি হয়। মোৰ মায়ে কৈ দিব, আপোনালোকে চাই থাকক। বিহুৰ পৰম্পৰা বুলি আজি এইবাৰতো বিহুত লকডাউনৰ কাৰণে একোৱেই নহ'ল। অলপ শাককে বুটলি আনিছোঁ ল'ৰা ছোৱালীকেইটাক শাক সেকি খুৱাওঁ বুলি। আমাকো মা দেউতাই খুৱাইছিল। শাক সেকি খালে শুনিব পাৰিছোঁ মা দেউতাই কৈছিল শাক সেকি খালে বোলে হেৰি নহয়, সাপে দংশন কৰিলেও বোলে বিষ নালাগে। সেইকাৰণে সাত বিহুৰ ভিতৰত শাক সেকি খুৱাব লাগে। মই আজি বুটলি আনিছোঁ শাক সেকি খুৱাম বুলি। এয়া আপোনালোকে চাই থাকক, মই 7 বিধ শাক বুটলি আনিছোঁ। ভালদৰে ধুই মিলি কুটি লৈ ভাজিম, আপোনালোকে চাই থাকিব। এই হৈছে চেঙা টেঙা, বেহাৰ শাক, ঢেকীয়া শাক, চজিনাৰ পাত, ধনিয়া, মৰিচা আৰু হৈছে খুতৰা শাক। মুঠতে 7 বিধ শাক আমাৰ হৈ গৈছে। আমি গোটেইখিনি এতিয়া ভালদৰে ধুই ল'ম, তাৰপিছত মায়ে বনাব। মই নবনাওঁ, আপোনালোকে চাই থাকিব। সাত খেকি আমাৰ অসমীয়াৰ বহাগ বিহুৰ পৰম্পৰাগত খাদ্য হয়, যিটো বিহুৰ 7 দিনৰ দিনা খাব লাগে। আৰু ইয়াৰ উপকাৰিতাৰ বিষয়ে মই ইমান নাজানো, মায়ে অলপ কৈ দিলে। চ' আজিকালি নৱপ্ৰজন্মৰ বহুতেই নাজানে, তো মই ভাবিলোঁ অলপ আপোনালোকক দেখুৱাওঁ বুলি। যদি কিবা ছাজেশ্যন থাকে কমেণ্ট কৰি জনাব। আৰু বাকী ভিডিঅ'টিৰ গোটেইখিনি মায়ে কৰি আছে, চ' মায়ে দেখাব কেনেকৈ কৰিছে, কি কৰিছে, চাই থাকিব। এয়া শাকখিনি কুটি লোৱা হৈছে সৰু সৰুকৈ, গোটেইখিনি মিক্স কৰিয়ে কুটা হৈছে, ছেপাৰেট নাই কৰা। আৰু লগতে অলপ পিঁয়াজ। কেৰাহীত তেল গৰম হৈ গৈছে, ইয়াতে এতিয়া পিঁয়াজখিনি দিব, কাটি লোৱা পিঁয়াজখিনি। পিঁয়াজ বেছি দিব নালাগে, হাফ বা তাত 4/4 এভাগ দিলেই হয়। লগতে এটা কেঁচা জলকীয়া দিয়া হৈছে, আপোনালোকে নিজৰ ইচ্ছামতে দি ল'ব, যোনে যিমান জলকীয়া খায়। গেছৰ জুইটো অলপ কম কৰি লোৱা হৈছে। এইখিনি অলপ ভজা হ'লে এতিয়া শাকখিনি অলপ অলপকৈ গোটেইখিনি দি দিয়া হ'ব। ইয়াত বেলেগ একো মছলা দিব নালাগে, কেৱল হালধি আৰু নিমখ দিলেই হৈ যায়। ইয়াৰ লগত বিলাহী বা কণী ভাজি দিলে টেষ্টটো বেছি টেষ্টি হয়, খাই বেছি ভাল লাগে। আপোনালোকক দেখাম বাৰু বিলাহী বা কণীৰে ৰেচিপি। আপোনালোকে আৰু কিহেৰে এনেকৈ শাক বনাই খায় কমেণ্টত জনাবচোন। আপোনালোকে ইয়াত আলু দিব পাৰে, সৰু সৰুকৈ মিহিকৈ কুটি আলু দিলেও খাই ভাল লাগে। মায়ে আলু নিদিয়াকৈয়ে বনাই আছে, শাক বেছি হৈছে কাৰণে। আৰু এই শাকৰ যিখিনি পানী উঠিছে, এই পানীখিনি নোহোৱা হোৱালৈকে আমি এইটো ভাজি থাকিব লাগিব। মানে গোটেইখিনি নোহোৱা হ'ব নালাগে, অলপ। এয়া চাওক, 2 মিনিটমান ভজাৰ পিছত পানীখিনি গোটেই ওপৰত যিখিনি বেছি পানী আছিলে নোহোৱা হৈ গৈছে। এতিয়া এইখিনি হৈয়ে গৈছে খাব পৰা। এয়া আমাৰ শাক হৈ গ'ল, 7 বিহুৰ 7 খেকি হৈ গ'ল আমাৰ। গৰমে গৰমে খাই বহুত ভাল লাগে। শাক এনেও খাব লাগে, ইয়াৰ যিটো সেউজীয়া ৰং এইটো স্কিন আৰু চুলিৰ কাৰণে বহুত উপকাৰী হয়। চ' এনেও শাক খাবই লাগে। মই আপোনালোকক 7 বিহুৰ 7 খেকি কি হয়, কেনেকৈ বনাই দেখুৱালোঁ গোটেই ভিডিঅ'টিত। কিবা ছাজেশ্যন থাকিলে জনাব কমেণ্ট কৰি কিনে। আৰু যদি ভিডিঅ'টি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। ধন্যবাদ।